আপোনালোকে দেখিছে যে অসমত কি হৈ আছে বৰ্তমান যে অসমত দুটা ঘটনা হৈ আছে একফালে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ নামত হাজাৰ হাজাৰ বিঘা মাটি দিনক দিনে বাঢ়ি গৈ আছে আৰু আনফালে আমাৰ যে আজি দেখিছে থলুৱা মানুহে নিজৰ মাটি অকমানৰ কাৰণে এনেকৈ ৰাস্তাত আন্দোলন কৰিব লগা হৈছে আজি বিজেপি চৰকাৰ অহাৰ আগতে যে আহিছিল যে জাতি মাটি ভিত্তিৰ কথা কৈছিল কিন্তু তাৰ পিছত দুৰ্ভাগ্যজনকভাৱে অসমৰ প্ৰত্যেকটো প্ৰান্তত বিশেষকৈ প্ৰত্যেকটো জনজাতীয় মানুহে আজি ৰাভা হাছঙৰ পৰা আৰম্ভ কৰি ডিমাছাৰ পৰা আৰম্ভ কৰি কাৰ্বিলৈকে তেওঁলোকে নিজৰ মাটিৰ কাৰণে আহি পেলাই ৰাজপথত সংগ্ৰাম কৰিব লগা হৈছে আজি আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটো ধনী হৈছে আৰু ভাৰতবৰ্ষত যদি ধনী হৈছে আদানী আৰু আম্বানী আৰু তাৰ বিপৰীতে সাধাৰণ মানুহে ৰাজপথত এনেদৰে সংগ্ৰাম কৰিবলৈ তেওঁলোকে বাধ্য হৈছে গতিকে আৰু এই কথাটোৱে যে মাটিৰ ওপৰত যিটো আক্ৰমণ আজি আপোনালোকে চাব ৰাজনৈতিকভাৱে যে আজি অসম চৰকাৰৰ ধাৰটো ইমান বেছি বাঢ়ি গৈছে তেওঁলোকে যদি এতিয়া খিলঞ্জীয়া মানুহৰ মাটি আদানী আম্বানীৰ হাতত বিক্ৰী কৰিব নোৱাৰে তেনেহ'লে চৰকাৰ বাচি নাথাকে আৰু এই যিটো ট্ৰেপ এইটো যিটো কনস্পিৰেচি আমাৰ মানুহৰ মাজত তেওঁলোকে ঠেলি দিছে নিজৰ চৰকাৰ চলোৱা স্বাৰ্থত নিজৰ গাদী বচোৱাৰ স্বাৰ্থত তেওঁলোকে আমাৰ মানুহৰ মাটি পাইকাৰী হিচাপত বহিৰাগত মানুহলৈ বিক্ৰী কৰিবলৈ দিবলৈ তেওঁলোকে সাজু হৈছে আৰু ইতিমধ্যে বহুত ঠাইত মাটি দিয়া হৈছে আজি অসমৰ হাইৱে যিবিলাক নেশ্যনেল হাইৱে আছে সেইবিলাকৰ কাষে কাষে কোনো মাটি অসমীয়া মানুহৰ হাতত নাই আজি 6 শেডুল এৰিয়া য'ত মাটিৰ অধিকাৰ সম্পূৰ্ণৰূপে ইয়াত স্থানীয় মানুহৰ হাতত থাকিব লাগে ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগে এই মাটিবিলাক বহিৰাগত মানুহৰ হাতলৈ গুচি গৈছে আপোনালোকে নিজে দেখিছে কিন্তু ইয়াৰ বিৰুদ্ধে আমি গোটেই অসম জুৰি যি এটা সংগ্ৰাম কৰিবলৈ আমি এতিয়া ওলাই আহিছোঁ আজি ইয়াত যিটো আজি কাৰ্বি আংলঙৰ লগত যিটো আজি APHLCA যিটো আজি কৰি আছে আজি আমি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা অসমৰ বিভিন্ন ঠাইত আমি সকলোতে দেখিছোঁ আজি কিছুদিন আগতে আমি চাব তিনিচুকীয়াত চিংফৌ ভাই ভনীসকলে তেওঁলোকে নিজৰ মাটিৰ কাৰণে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছে গতিকে এই যিটো ভূমিৰ সংগ্ৰাম আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অসমক যেতিয়ালৈকে ভাল পোৱা মানুহ থাকিব যেতিয়ালৈকে ৰাজপথত সংগ্ৰাম কৰা মানুহ থাকিব যেতিয়ালৈকে আমাৰ চিন্তা চৰ্চা কৰা মানুহ থাকিব তেতিয়ালৈকে কিন্তু আদানী আম্বানী অসমৰ পৰা আৰু মাটি নিব নোৱাৰিব এতিয়া অসমৰ মানুহে একলগ হৈছে ৰাজপথলৈ ওলাই আহিছে আৰু ভৱিষ্যতলৈ এই সংগ্ৰাম আমি ৰাজনৈতিকভাৱেও যুদ্ধ কৰিবলৈ আমি সাজু আছোঁ গতিকে আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আদানী আম্বানীক দিয়াৰ স্বাৰ্থত আৰু এটা তথাকথিত উন্নয়ন কল ডেভেলপমেণ্ট এই উন্নয়ন কাৰ হৈছে আজি আদানী আম্বানীৰ হৈছে হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ হৈছে আমাৰ মানুহে আজি খাবলৈ নাপাই মৰি আছে আজি হস্পিটেলত একো ফেচিলিটি নাই আজি শিক্ষানুষ্ঠানত একো ফেচিলিটি নাই তেনে উন্নয়ন কাৰ হৈছে গতিকে এই উন্নয়নৰ পৰা আমাৰ মানুহক বচাবলৈ এই উন্নয়নৰ যিটো কনস্পিৰেচি এই কনস্পিৰেচিৰ পৰা আমাৰ মানুহক আমি বচাবলৈ আৰু আমাৰ মানুহৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত যাতে এটুকুৰা জীয়াই থাকিবলৈ মাটি পায় এই তাৰ কাৰণে আমি আমাৰ সংগ্ৰাম চলাই যাম আজি আপোনালোকে ইয়াত দেখিছে ভৱিষ্যতে 25 তাৰিখে আকৌ কাৰ্বি আংলঙৰ ডিফু চহৰত এটা আন্দোলনৰ কাৰ্যসূচী হ'ব আমাৰ কাঠা আচাৰে কৰে গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ এই গোটেই সংগ্ৰামখনত সহযোগিতা বিচাৰিছোঁ আজি আমি ইয়াৰ পৰা এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিব আজি কাৰ্বি আংলঙৰ মানুহে দেখাইছে কিছুদিন আগতে ৰাভা হাছঙৰ মানুহে এই তেওঁলোকৰ মাটিটো 1000 বিঘা মাটি আদানীক দিয়াৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছিল গতিকে আমি এটা কথা স্পষ্ট কৰিছোঁ যে মাটিৰ বিৰুদ্ধে ভূমিৰ ৰক্ষাৰ বিৰুদ্ধে কিন্তু অসমৰ মানুহে সংগ্ৰাম কৰিব আৰু সেই সংগ্ৰাম